মৰ্ণিং গাইজ টুৱাৰ্ডছ ট্ৰিপটোৰ আজি আমাৰ 4th ডে আৰু লাষ্ট ডে। মনটো বহুত বেয়া লাগি আছে। আজি আমি ইয়াৰ পৰা ওলাই যামগৈ আৰু এতিয়া সময় হৈছে 5:30। আমি জীপ চাফাৰীৰ কাৰণে ৰেডি হৈ গ'লোঁ, জীপত বহি গ'লোঁ। এতিয়া বুকছা টাইগাৰ ৰিজাৰ্ভত যাম আৰু তাতে কি দেখোঁ নাজানো। গৰুমৰাতটো একো ভালকৈ তেনেকৈ নেদেখিলোৱে। আশা কৰিছোঁ ইয়াতে কিবা দেখোঁ। তেনেহ'লে ব'লকচোন গৈ থাকোঁ, কি দেখোঁ আপোনালোকেও চাই থাকক। আমাৰ জীপ চাফাৰী এতিয়া ষ্টাৰ্ট হৈ গ'ল। আমি জয়ন্তী ৰেঞ্জৰ ফালে সোমাই গৈ আছোঁ। মনত বহুত আশা কৰি আহিছোঁ যাতে আজি কিবা এনিমেল দেখা পাওঁ অলপমান, কাৰণ গৰুমৰা নেশ্যনেল পাৰ্কততো একো নেদেখিলোৱে। আৰু আমাক আগদিনাখনে গাইডজনেও কৈ থৈছিল যে যদিহে জন্তু চাব মন আছে তেনেহ'লে কষ্ট কৰি হ'লেও ৰাতিপুৱাই উঠিব লাগিব, যিহেতু ফাৰ্ষ্ট বেটছত আমি যাব লাগিব, কাৰণ পিছৰ ফালে জন্তুবিলাক সোমাই যায়। সেইখন চাওক, এখন ফৰেষ্ট গাৰ্ডৰ গাড়ী আহিছে। ইমান চাউণ্ড কৰি আহিছে, গোটেই এনিমেলবিলাক চাগে খেদাই থৈ আহিলে। আমাৰ গাইডজনেও আচৰিত হৈ গৈছে যে তেওঁলোকৰ ৰাস্তাটো বেলেগ হয়, টুৰিষ্টৰ ৰাস্তাটো তেওঁলোকে অহা যোৱা নকৰে সাধাৰণতে, কিন্তু আজি বা কিয় এইফালে আহিলে তেওঁলোকেও ভাবি পোৱা নাই। যি হ'লেও আমাৰ মনটো বহুত বেয়া লাগিছে, কাৰণ আমি ইমান আশা কৰি সোমাইছিলোঁহে মাত্ৰ। আমাৰ আশাতটো পানী ঢালি দিলে তেওঁলোকে। আৰু তেওঁলোকতো টাটা চুমোবিলাক ডিজেলৰ গাড়ী হয়, বহুত চাউণ্ড কৰে, তেনেকুৱা কৰিব নালাগে সাধাৰণতে। আমি এতিয়া জয়ন্তী ৰিভাৰ বেডখনত আছোঁ। এইটো হ'ল আমাৰ যিটো মৰ্ণিঙৰ চাফাৰী আছিলে তাৰ পাৰ্ট। আমাৰ গাড়ীখন সেই ৰাস্তাটো আপোনালোকে দেখিছে, ওপৰৰ পৰা তেনেকৈ নামি আহে। এতিয়া তাতে কিবা এটা অবষ্টেকল আছিল, গছ এডাল ৰাতি ছিঙি পৰি আছিলে, তো তাৰ কাৰণে গাড়ী আহিব পৰা নাই। তো আমি এতিয়া ৰিভাৰ বেডটোত আছোঁ আৰু সেইফালে আপোনালোকে চাওক, সিফালে যিটো ৰাস্তা আছে তালৈ আমি এতিয়া অন ফুট গৈ আছোঁ। আৰু এতিয়ালৈ আমি 2-3টা হৰিণ দেখিলোঁ, আৰু হৰিণকেইটা দেখি লাগিছে যিহেতুকে খাদ্য আছে, মেবি বাঘো পাই যাব পাৰোঁ। তো লেটছ চি, আমাৰ ফিংগাৰ্ছ ক্ৰছড আছে, যদি কিসমত থাকে দেখা পাম। তে ব'লক আমি উল্টা পাৰৰ ফালে যাওঁ এতিয়া। আমি যেতিয়া ছাইডৰ ফালে ভিডিঅ' কৰি আছিলোঁ তেতিয়া আমাৰ ড্ৰাইভাৰজনে চৰি মাতিলে যে কিবা এটা আছে। আমিও কিবা এনিমেল ওলাইছে বুলি দৌৰি গ'লোঁ, কিন্তু এনিমেলৰ ফুটপ্ৰিণ্টহে দেখিলোঁ। আৰু তেওঁ আমাক বুজাই আছে যে কোনকেইটা লিঅ'পাৰ্ডৰ ফুটপ্ৰিণ্ট আৰু কোনকেইটা বেলেগ এনিমেলৰ ফুটপ্ৰিণ্ট। আৰু আমিও ইমান তাতে লিঅ'পাৰ্ডৰ ফুটপ্ৰিণ্ট দেখিলোঁ, লাষ্টত ফালে আমি আমাৰ গাইড বা ড্ৰাইভাৰ নোহোৱাকৈ আমি গম পাই গৈছোঁ যে এইকেইটা লিঅ'পাৰ্ডৰ হয়, এইকেইটা বেলেগ এনিমেলৰ হয়। আৰু আপোনালোকে দেখিয়ে চাগে, ভালকৈ ক্লিয়াৰ হোৱা নাই ফটোত, মানে ভিডিঅ'ত, হয়তো আপোনালোকেও চিনি পাইছে। এইকেইটা চাওক, ওচৰৰ পৰা দেখাইছোঁ। আমাৰ গাইডজনে এতিয়া ক'লে যে ইভিনিং আহিলে জন্তু দেখাৰ চান্স বেছি থাকে মৰ্ণিঙতকৈ। আমি কালি সময়ত আহি পাইছিলোঁ, 3:30 মানতে পাইছিলোঁহি, কিন্তু কালি জীপ খালী নাছিলে। এসপ্তাহৰ আগতেই চব বুক হৈ গৈছিলে আৰু 3 দিনমানলৈকে বুক হৈ আছে। সেইটো কাৰণে আমি মৰ্ণিঙতে আজি আহিলোঁ, কিন্তু আমি তেনেকৈ দেখা নাপালোঁ। আমি বহুত বেছি ভিতৰলৈ সোমাই আহিছোঁ, বহুত ক'ৰ এৰিয়ালৈ আহিছোঁ। আমাৰ গাইডজনৰ ড্ৰাইভাৰজন বহুত ভাল, তেওঁলোকে চেষ্টা কৰি আছে, কিন্তু দেখা নাই। আৰু এটা জেগাত লৈ যাব, চাওঁ সেইটোত কি হয়। চাই ভাল লাগি হা তাতে ভৰিৰ চিনটো, ফুট মাৰ্ককেইটা। আপোনালোকে দেখিব পাৰিছে আমি কিমান ভিতৰলৈকে সোমাই আহিছোঁ। বহুত ক'ৰ এৰিয়ালৈ আমি সোমাই আহিছোঁ কিবা জন্তু দেখাৰ আশাত, কিন্তু আমি দুইফালে ইমান চাই আহিছোঁ, একোৱেই দেখা নাই এতিয়ালৈকে। আজিও আমি একো নেদেখাকৈ ঘূৰি যাব লাগিব চাগে, গৰুমৰাখনৰ নিচিনাকৈ। তাততো মৌৰা চৌৰা দেখিয়ে ভাল লাগি আছিলে, ইয়াততো তাকো নাই চাবলৈ। অকল এই লিঅ'পাৰ্ডৰ ফুটপ্ৰিণ্টকেইটা চাই পেলাই আমি ঘূৰি যাব লাগিব আৰু ইয়াৰ পৰা। আৰু আগত সেইকেইটা চাওক, হঠাতে আমাৰ মুখৰ আগতে কেইটামান হৰিণ আহি ওলালে। ভালকৈ ধৰিব পৰা নাই কেমেৰাত, কাৰণ এতিয়াও ফগ পৰি আছে, সেইটো কাৰণে ভিডিঅ'টো ইমান ক্লিয়াৰ হোৱা নাই, কিন্তু আমি চকুৰে দেখি আছোঁ। জুম কৰি দেখাইছোঁ, কিন্তু ফাটি গৈছে, ইফালে পলাই গ'ল। আমি এইকেইটাই দেখি পালোঁ, হ'লেও এটলাষ্ট আমি কিবা এটাতো দেখা পালোঁ, এইকেইটাই আমাৰ ভাল লাগিছে। আৰু এতিয়া আমি গৈ আছোঁ জন্তুবিলাকে ক'ত পানী খায়, পানীৰ ব্যৱস্থা কেনেকুৱা কৰি দিছে সেইটো চাবলৈ। এইটো চাওক, এটা পুখুৰী তেওঁলোকে বনাই দিছে, জন্তুবিলাকে ইয়াতে পানী খাবলৈ আহে, আৰু হাতীয়ে নিমখ খাবলৈ আহে বুলি আমাক গাইডজনে ক'লে। ইয়াতে তেওঁলোকে ব্যৱস্থা কৰি দিয়ে।
আমি ভাবিছিলোঁ ইয়াতে দেখা পাম কিবা কিবি জন্তু হয়তো পানী খাব আহিব পাৰে ৰাতিপুৱা, কিন্তু ইয়াতো একো দেখা নাপালোঁ। আকৌ আমি ইয়াৰ পৰা ঘূৰি গৈ আছোঁ, আৰু ইয়াৰ পৰা আগলৈ যাম নে নাযাম নাজানো, হয়তো আকৌ নহ'লে ঘূৰিয়ে যামগৈ চাগে, কাৰণ আৰু একো জেগা চাবলৈ নাই। আমাক চব দেখালে 2 ঘণ্টা ধৰি, আৰু এইখন কিন্তু নাহে। আমি সেই হৰিণকেইটা বাহিৰে আৰু একো দেখা নাপালোঁ। আৰু আমি এতিয়া আকৌ বেক গৈ আছোঁ আমাৰ হোমষ্টেখনৰ ফালে। হয়তো ৰাস্তাত দেখিব পাৰোঁ, চাই থাককচোন। কিবা ক'বা নেকি? চাফাৰীটো ভাল লাগি আছে, কিন্তু এটাই বেয়া লাগিলকৈ নেদেখিলোঁ একো। চাওঁ এতিয়া গৈ থকা সময়ত যদি কিবা দেখোঁ। আমাৰ জীপ চাফাৰীটো এতিয়া শেষৰ ফালে আহি আছে। আমি এনিমেল দেখা নাপালোঁ যদিও নেচাৰেল বিউটিটোকে চাই বহুত বেছি ভাল লাগিলে। আৰু আমাক যদি ইয়াৰ পৰা খোজকাঢ়ি যাব দিলে হয় তেতিয়া আমাৰ বহুত বেছি ভাল লাগিলেহেঁতেন, কাৰণ আমি জংঘলত খোজকাঢ়ি বহুত বেছি ভাল পাওঁ। আমাৰ আৰু বেছি এডভেঞ্চাৰাছ হ'লহেঁতেন ট্ৰিপটো, কিন্তু সেইটো এলাও নাই। আমাৰ নিজৰ ছেফটিৰ কাৰণে এলাও নাই, কাৰণ কোনটো ফালৰ পৰা এনিমেল ওলাই আহি পৰে মুখত কোনেও গম নাপায়। আৰু কালি জয়ন্তী পিছৰ পৰা মইতো জিপচিৰ ফেন হৈ গৈছোঁ। দীপাংকৰেতো ইয়াৰ পৰা গৈয়ে এখন কিনাৰ প্লেন কৰি আছে। আমি এতিয়া আহি পাই গ'লোঁ। আজি একো নেদেখিলোঁ, কেইটামান হৰিণা দেখিলোঁ আৰু মৌৰা এটা দেখিলোঁ, ভালকৈ নেদেখিলোঁৱে। এতিয়া আৰু ইয়াৰ পৰা আমি অকণমান বুকচা ফালে যাম, তাৰপিছত ইয়াৰ পৰা ওলাই যামগৈ। চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি এতিয়া বুকচাৰ পৰা ওলাই আহিলোঁ, গুৱাহাটীৰ ফালে গৈ আছোঁ। আৰু যদি কিবা স্পট পাওঁ আৰু যদি কিবা স্পট কভাৰ কৰিব আমাৰ হাতত টাইম থাকে, তেনেহ'লে আপোনালোকক দেখাম। কিন্তু এইটো এপিছ'ডত নেদেখাওঁ, কাৰণ বহুত বেছি দীঘল হৈ যাব পাৰে। নেক্সট এপিছ'ডত আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। আৰু আমাৰ আগৰ এপিছ'ডটো যদি আপোনালোকে চোৱা নাই, তেনেহ'লে চাই ল'ব। মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। আমি জয়ন্তী মহাকাল মন্দিৰলৈ গৈছিলোঁ ট্ৰেকিং কৰি। বহুত ধুনীয়া এটা আমাৰ এক্সপিৰিয়েঞ্চ আছিলে, সেইটো চাই ল'ব। আৰু এইখিনিলৈকে যদি আমাৰ ভিডিঅ'টো ভাল লাগি আছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়ালৈ আহোঁ, বাই বাই।